নমস্কাৰ, মই ভাস্বতী। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ এটা অতি ভাল লগা প্ৰিয় কবিতা এটা পাঠ কৰিব লৈছোঁ। আৰু কবিতাটো পাঠ কৰাৰ পিছত কিছু কথা আপোনালোকক কৈ আছোঁ। কবিতাটো হ'ল, মই আপোনাক ভাল পাওঁ। নুসুধিব আপুনি আপোনাক কিয় ভাল পাওঁ। সুধিলে মই বোবা হৈ যাওঁ। আপুনি মদ ভাল পায়, মই আপোনাক ভাল পাওঁ। এটা মিলাই লোৱা পচন্দ। আপুনি নুসুধিব মই আপোনাৰ মাজত কি পাওঁ। মোৰ বুকুত তাৰ ব্যাখ্যা নাই। আপুনি মৌনতা ভাল পায়, মই আপোনাক ভাল পাওঁ। এটা উজু সমাধান। আপুনি নুসুধিব আপোনাৰ তেজৰ কৰালত মই কিয় গুঠো সপোন। আপুনি প্ৰেমবোৰ পুতি ভাল পায়, মই আপোনাৰ শিলাময় বুকুত প্ৰেমবোৰ খান্দি ভাল পাওঁ। এটা জটিল চেষ্টা। ধন্যবাদ। এতিয়া কবিতাটোৰ প্ৰসংগত ক'ব লগা কথাখিনি হৈছে, আজি কিছুদিন পূৰ্বে মই এফবিত এই কবিতাটো লিখিছিলোঁ। তাৰপিছত মোৰ এফবি ফ্ৰেণ্ড কিছুমানে মানে বেছি সংখ্যকে মোক ইনবক্সত বহুত প্ৰাইভেটলি মোক সুধিছে, ভাস্বতী তুমি এনেকুৱা কবিতা তুমি প্ৰেম বোলা বস্তুটোৰ পৰা ইমান আঁতৰি থকা, তাৰপিছতো তুমি এনেকুৱা এটা পোষ্ট দিছা, এনেকুৱা এটা দিছা, কবিতা তুমি শ্বেয়াৰ কৰিছা, কবিতা লিখিছা। কোন হয় সেইজন বহুত আগ্ৰহী জানিবলৈ, বাট কোন হয় সেইজন বহুত উৎসুকতাৰে তেওঁলোকে কি কৰে আৰু সুধিছে মোক। অৱশ্যে তেওঁলোকে সুধিব পাৰে, আগৰ পৰাই ফ্ৰেণ্ড হয়, বাট সেইখিনি তেওঁলোকৰ কি আছে সুধিব পৰা। কিন্তু কথাটো হ'ল এনেকুৱা যে মই চবকে কৈছোঁ যে তেনেকুৱা নহয়, কবিতাটো লিখিলোঁ যে মই কাৰোবাৰ সঁচাকেই প্ৰেমত পৰিছোঁ সেইটো কথা নহয়। ভাল লাগে কাৰোবাক কেতিয়াবা, কিন্তু ভাল লাগিলেইতো পাব নোৱাৰোঁ, পাৰোঁ জানো? ভাল লাগে, বাটে ঘাটে প্ৰেম হৈ যায় আৰু 1 মিনিটৰ কাৰণে 10 ছেকেণ্ডৰ কাৰণে হৈ যায় প্ৰেম। মোৰ এই ভিডিঅ'টো দেখি বহুতে হয়তো মোক উপলুঙাও কৰিব পাৰে, 1 মিনিটৰ কাৰণে 10 ছেকেণ্ডৰ কাৰণে কি প্ৰেম হয়, সেইটো কিবা প্ৰেম নেকি, এনেকৈ সুধিব পাৰে দেই। কিন্তু সেইটো কথা নহয়। ইয়াৰ উত্তৰত মই এটাই ক'ম যে কেতিয়াবা চিটি বাছত গৈ আছোঁ, কাৰোবাক ভাল লাগিও পাৰে অকণমান সময়, 1 পলক চালোঁ, 2 পলক চালোঁ, সেইটো যে মোৰ প্ৰেম, সেইটো এক ধৰণৰ প্ৰেম বুলি ক'ব পাৰি। বা আবেলি মই ক'ৰবাত বজাৰলৈ গৈছোঁ, ক'ৰবাত আৰু বা বিয়া সবাহ খাব গৈছোঁ, এই যে চকুৱে চালোঁ 1 মিনিটৰ কাৰণে, সেইটো এক প্ৰকাৰ প্ৰেম বুলি ক'ব পাৰি। আৰু এই কবিতাটো একচুৱেলি মোৰ কোনো নিৰ্দিষ্ট বা কোনো প্ৰেমক লৈ লিখিছোঁ যদিও কোনো কাকো উদ্দেশ্যি মই ডিৰেক্টলি মই লিখা নাই। জাষ্ট এটা মনৰ ভাৱ এটা, অনুভৱ এটা মই প্ৰকাশ কৰিছোঁ শব্দৰ মাধ্যমেৰে। কোনোবাই এনেকুৱা হ'ব পাৰে, এনেকুৱাতো বহুত আছে প্ৰেমিক প্ৰেমিকা যে ভাল লাগে, হয় যথেষ্ট ভাল লাগে, কেৱল ভাল লগাটো বুকুৰ মাজতে সোমোৱাই ৰাখিব পাৰোঁ আমি, কিন্তু প্ৰকাশ কৰিব নোৱাৰোঁ। হয়তো এটা সময়লৈ বাট চাই থাকোঁ যে এদিন ক'ব তেওঁ চাগে মোক ভাল পায়, ক'ব এনেকৈ ভাবি থাকোঁ, আৰু ভাবি থাকোঁতে এটা সময় পাৰ হৈ যায়, এনেকৈ আৰু চলি থাকে জীৱন। অকল প্ৰেম যে মই এজনক উদ্দেশ্যে ক'ম বা ভাল পাম, সেইটো তেনেকুৱা কোনো ধৰণৰ কথা নহয়। গতিকে ভাল লাগে। মোৰ বন্ধুসকলে যে সুধিছে মই বেয়া পোৱা নাই, মোৰ যথেষ্ট ভাল লাগিছে যে তেওঁলোকেও মোক এটা ভাবিছে যে ময়ো কাৰোবাক ভাল পাব পাৰোঁ নেকি। ভাল লাগে আৰু কাৰোবাক, সেইটো ডাঙৰ কথা নহয়। ভাল লাগে, য'তে ত'তে ভাল লাগিব পাৰে, য'তে ত'তে প্ৰেম হ'ব পাৰে, য'তে ত'তে ভাল লাগিব পাৰে, সেইটোৱে আৰু কথা।
জানা হওক, ভাল লাগিল, ধন্যবাদ।